হেল্ল' বন্ধু বান্ধৱীসকল, চৰকাৰৰ বহু চেষ্টাৰ পাছতো ভাৰতত কৰোনা ভাইৰাছ তীব্ৰ গতিৰে বিয়পি গৈ আছে। এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ যুদ্ধক্ষেত্ৰৰ দৰে প্ৰস্তুতি চলোৱা হৈছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে একো ৰাস্তা এৰিব বিচৰা নাই। কিন্তু প্ৰস্তুতি চলোৱাৰ আগতে এইটো জনাৰ দৰকাৰ, ভাৰতত কৰোনা ভাইৰাছ কোনটো ষ্টেজত আছে, বাকীবোৰ দেশত ই কোন ষ্টেজত আছে আৰু তাৰ বিৰুদ্ধে কি পদক্ষেপ লোৱা হৈছে এইটো জনাটো বহুত জৰুৰী। হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। ইনিচিয়েট আছাম চেনেলটোলৈ আপোনাক স্বাগতম। বন্ধু বান্ধৱীসকল, কৰোনা ভাইৰাছ কেনেদৰে বিয়পিছে এইটো যদি ভালদৰে বুজা যায় তেতিয়াহ'লে আমি ইয়াৰ 5টা ষ্টেজ পাম। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰত কৰোনা ভাইৰাছৰ দ্বিতীয়টো ষ্টেজত আছে। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ যদি আৰু অধিক প্ৰস্তুতি আৰু চেষ্টা কৰা নহয় তেতিয়াহ'লে সোনকালেই পৰিস্থিতি আৰু অধিক বেয়া হৈ পৰিব। ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ অৰ্থাৎ ICMRৰ মতে ভাৰতত এতিয়াও এই ভাইৰাছ দ্বিতীয় ষ্টেজলৈ যোৱাৰ বাবে ৰখাবলৈ চৰকাৰৰ ওচৰত 1 মাহ সময় আছে। প্ৰথমতে জানি লওঁ আহক কোনটো ষ্টেজ কিমান ভয়ংকৰ। ষ্টেজ 1। ষ্টেজ 1ত দেশত সংক্ৰমিত ঠাইবোৰতে ভাইৰাছ বিয়পাৰ ঘটনা পোহৰলৈ আহে। যেনেদৰে ভাৰতত প্ৰথমতে বিদেশৰ পৰা অহা লোকৰ শৰীৰতহে এই ভাইৰাছ চিনাক্ত হৈছিল। এই ষ্টেজত ভাইৰাছক কণ্ট্ৰল কৰা ইমান কঠিন নহয়, মাত্ৰ এই ক্ষেত্ৰত গুৰুত্ব দিব লাগে যাতে বাহিৰৰ পৰা অহা লোকসকলক সম্পূৰ্ণৰূপে পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতহে দেশত সোমাব দিব লাগে। কোনো ব্যক্তি যাতে দেশত গোপনে সোমাব নোৱাৰে। ষ্টেজ 2। ষ্টেজ 2ত এনেকুৱা ব্যক্তিৰ শৰীৰত ভাইৰাছ চিনাক্ত হোৱা যি সংক্ৰমিত দেশৰ পৰা অহা নাই আৰু এই ভাইৰাছ স্থানীয় লোকৰ মাজত বিয়পিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত ইয়াৰ নতুন নতুন ঘটনা তীব্ৰ গতিত বাঢ়িবলৈ ধৰে। ই ষ্টেজ 1তকৈ বেছি ভয়ংকৰ এইবাবেই ষ্টেজ 1ত বাহিৰৰ পৰা অহা ব্যক্তিক এয়াৰপৰ্টতে চিনাক্ত কৰি ইয়াক ৰোধ কৰিব পৰা যায়। কিন্তু ষ্টেজ 2ত ই দেশৰ ভিতৰত প্ৰৱেশ কৰে, গতিকে ইয়াৰ দ্বাৰা সংক্ৰমিত লোকক চিনাক্ত কৰা কঠিন হৈ পৰে। ষ্টেজ 3। ষ্টেজ 3ত ভাইৰাছক কণ্ট্ৰল কৰিবলৈ চৰকাৰৰ বাবে বহুত কঠিন হৈ পৰে। এই ষ্টেজত ভাইৰাছ নিউক্লিয়াৰ ৰিয়েকশ্যনৰ দৰে বৃহৎ পৰিমাণে বিয়পিবলৈ ধৰে। বৃহৎ পৰিমাণে চুবুৰী চহৰত বিয়পিবলৈ ধৰে। ভাৰতত কৰোনাক ৰোধ কৰিবলৈ চৰকাৰে বহু প্ৰস্তুতি চলাবলগীয়া হৈছে। যেনে ধৰক স্কুল কলেজ বন্ধ কৰা, ভিৰ মানুহ থকা ঠাইত মাস্ক পিন্ধি যোৱা, চাফ চিকুণ কৰা ইত্যাদি। ষ্টেজ 4। ষ্টেজ 4ত এই ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰে। সমগ্ৰ দেশত ইয়াৰ প্ৰভাৱ পৰিবলৈ ধৰে। কেতিয়া ই শেষ হ'ব এয়া অনুমান কৰা কঠিন হৈ পৰে। ভাইৰাছক ৰোধ কৰিবলৈ চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰিব লগা হয়। সমগ্ৰ দেশখনকে বন্ধ কৰিব লগা হয়। যেনেদৰে চীনত সকলো চহৰ লকডাউন কৰিছিল, 10 দিনৰ ভিতৰতে হস্পিটেল নিৰ্মাণ কৰিছিল। ষ্টেজ 5। ষ্টেজ 5 বহুত ভয়ানক হয়। এই ষ্টেজ পোৱালৈকে বহুত লোকচান হৈ যায়। বহু লোকে নিজৰ জীৱন হেৰুৱাব লগা হয়। এইটো ষ্টেজ এনেকুৱা য'ত সমগ্ৰ দেশে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজি থাকে। এই ষ্টেজত ভাইৰাছৰ নতুন নতুন ঘটনা কম হ'বলৈ ধৰে আৰু বহু কম পৰিমাণে ইয়াৰ নতুন ঘটনা পোহৰলৈ আহে। কিন্তু বহু লোকৰ চিকিৎসা চলি থাকে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে গোটেইকেইটা ষ্টেজ ভালদৰে বুজি পালে। বিশ্বৰ প্ৰায় 150খন দেশলৈ এই ভাইৰাছ বিয়পিছে। এতিয়া জানো আহক কোনখন দেশ কোন ষ্টেজত আছে। চীন, য'ৰ পৰা আৰম্ভ হৈছিল এই ভাইৰাছ। চীন এতিয়া ষ্টেজ 5ত আছে। আনহাতে ইটালী, ইৰাণ, চাউথ কোৰিয়া, স্পেইন, জাৰ্মানী আৰু ফ্ৰান্স ষ্টেজ 4ত প্ৰৱেশ কৰিছে। সমগ্ৰ দেশতে ইয়াৰ ঘটনা বাঢ়ি গৈছে। এই দেশসমূহত এতিয়া সকলোবোৰ বন্ধ, কেৱল মেডিকেল ষ্ট'ৰহে খোলাৰ অনুমতি আছে। বাকী প্ৰায় 90খন দেশ ষ্টেজ 2 আৰু ষ্টেজ 3ত আছে আৰু প্ৰায় 50খন দেশ ষ্টেজ 1ত আছে, য'ত এতিয়ালৈকে বাহিৰৰ পৰা অহা লোকৰ শৰীৰতহে এই ভাইৰাছ চিনাক্ত হৈছে। বন্ধু বান্ধৱীসকল, ভাৰতত এতিয়ালৈকে এই ভাইৰাছত 2জন লোকৰ মৃত্যু হৈছে আৰু কেইবাজনো লোক এই ভাইৰাছত আক্ৰান্ত হৈ আছে। ইয়াৰ পৰা দেশক বচাবলৈ এতিয়ালৈকে 13খন ৰাজ্যত স্কুল, কলেজ আৰু শ্বপিং মল বন্ধ কৰি দিছে। সকলো দেশৰে ভিজা আগতেই কেঞ্চেল কৰি থৈছে আৰু বিদেশৰ পৰা অহা সকলো ভাৰতীয়ক 14 দিনলৈ মেণ্ডেটৰী কোৱাৰেণ্টাইনত ৰখাৰ অৰ্ডাৰ দিছে। ইয়াৰ উপৰিও চৰকাৰে দেশত সজাগতা অভিযান যুদ্ধক্ষেত্ৰৰ দৰে আৰম্ভ কৰিছে। বন্ধু বান্ধৱীসকল, চৰকাৰৰ লগতে আমি লগ লাগি এই ভাইৰাছৰ পৰা বাচিবলৈ সম্পূৰ্ণ চেষ্টা কৰা প্ৰয়োজন। কিয়নো আমাৰ সকলোৰে সজাগ আৰু সচেতনতাইহে এই ভাইৰাছৰ বিৰুদ্ধে দেশক বচাবলৈ সহায় কৰিব। গতিকে সজাগ আৰু সচেতন হওক আৰু উৰা বাতৰিৰ পৰা বাচি থাকক। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।